গাইজ ক'ত গৈ আছো আমি আঠখেলীয়া গৈ আছো আৰু আমি এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছো আমাৰ লগত আছে এইফালে চেনি নহয় আৰু এইটো ৰাজা ফুল এনজয় কৰি পেলাই গৈ আছো তো আপোনালোকে সহযোগ কৰি থাকক আৰু ব্লগটো চাই গৈ থাকক এইকেইটা বহি আছে এটা হৈছে হৰি এইটো সত্য এইটো পিংকু ভিডিঅ'টো চাই থাকক তুমি নাযাবা প্ৰিয়তি হলয় তুমি নাযাবা লোৱা নাম হে নাম লোৱা এই নামে হে পাবা লোৱা নাম হে নাম লোৱা এই নামে হে ফাইনেলি আমি ইয়াৰ আঠখেলীয়া নামঘৰৰ গেটৰ সন্মুখ পাই গ'লোহি আৰু ধুনীয়াকৈ আমি চালোঁ নিজৰ বাবে যিখিনি পূজা পাতল কৰিবৰ কাৰণে যিখিনি চাকি বন্তি কিনিব লাগে সেইখিনি গোটাই ল'লোঁ আৰু ইয়াত দেখিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখভাগ আৰু খুব বেছি পৰিমাণৰ মানুহ আৰু তাতোতকৈ গৰমৰ প্ৰভাৱটো খুব বেছি পৰিমাণে বেছি 40 ডিগ্ৰী চেলচিয়াছ মেবি হৈছে আৰু খুব ৰ'দৰ ফলত আমি খুব খৰকৈ আমি যাব লগা হৈছে বাগি দিয়ক তুমি বলো ক'ত আছ
হৈছে টিকলো হাই বান্দৰটো চাই আছে। ইয়াত দেখিছে ঢেকীয়াখোৱা নামঘৰৰ পৰিৱেশ। এজোপা হৈছে আমলখি। এইটো হৈছে গোটেই চাৰিওকাষৰ পৰিৱেশ। এতিয়া যিহেতু পিছবেলা সময় হৈছে, ৰ'দটো অকণমান কমি আহিছে, কিন্তু গৰমটো তথাপিও কমা নাই। হয়, এইকেইটা লগৰকেইটা তাত বহি আছে আৰু পুখুৰীটো মেইনলি এইটো। আমি ইয়াতে কাষৰে এখন চকী আছে, সেই চকীখনতে আমি বহি আছোঁ। এয়া দেখিছে, এয়া মানুহসকলে ইয়াত চাবৰ কাৰণে যত্ন কৰিছে। এয়া হৈছে সেইটো পুখুৰীটো।